গুড মৰ্ণিং এভৰিৱান। আজি বিহু খানা খাবলৈ বুলি ওলাই আহিলোঁ। চাওঁতে চাওঁতে বিহু শেষেই হ'লগৈ আৰু আজি আমাৰ ৰাজা দুটা আছে আৰু লগতে এটা চীনাহাঁহ আছে, কাৰণ মই ৰাজা নাখাওঁ সেইকাৰণে চীনাহাঁহ আনিছে আৰু এইবিলাক চব ৰেডি কৰি ৰাখিছে। এইবিলাক দেখিছেনে বস্তুবিলাক? এইফালে আপোনাৰ আলু পিঁয়াজ আছে, সেইফালে কেঁচা চব্জি আছে আৰু সকলোখিনি বস্তু যোগাৰ কৰিছেই। আৰু এইফালে দাদাহঁতে এইফালে হাঁহ কাটিছে, খুৰীহঁতে চব্জিখিনি ৰেডি কৰিছে। সকলোখিনি ৰেডি হোৱাৰ পাছতে এইফালে খানা বনাবৰ কাৰণে লাগি গৈছে আৰু লগতে আমাৰ আজি ব্ৰেকফাষ্টটো ভালকৈ কৰিম বুলি ভাবিছিলোঁ, সেইকাৰণে কণী বইল কৰিছিলোঁ। লাষ্টত গৈ এনেকৈ খাই দিবলগীয়া হ'ল লৰালৰি হোৱাৰ কাৰণে। আৰু এইফালে আমাৰ খানাও ৰেডি হৈছে। খানা ফাৰ্ষ্টতে পোৱালীবিলাকক দি লৈছে, তাৰপিছত আমি ডাঙৰখিনিয়ে খাম। আৰু এতিয়া আমাৰ ডাঙৰখিনি খানা আহি গ'ল। এয়াৰ মোৰ চীনাহাঁহ স্পেচিয়েল, বাকী চবেই খাইছে বাৰু, মই অকণমান খাইছোঁ। আৰু এইফালে ছোৱালীবিলাকে দেখিছেনে আমাৰ নাচনীকেইজনী কি ষ্টাইল, সিহঁতৰ মানে ষ্টাইলেৰে। আৰু এইফালে আমাৰ বিহুৰ উপহাৰখিনি আহি গ'ল, মানে গামোচা। আৰু গামোচাখন দাদাজনক পিন্ধাই দিছোঁ, দাদাজনে আজি বনাইছিলে খানা আৰু ডাঙৰো হয় সেইকাৰণে। একেবাৰে শেষত বিহু উৰুৱালোঁ। ওচৰত আহঁত গছ নাছিল কাৰণে নাহৰ জোপাতে উৰুৱাই দিলোঁ। আৰু চাওকচোন আমাৰ নটংকীবিলাক পলমকৈ হ'লেও ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।